হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মানে মই হঠাৎ মানে ESIC আহিব লগা হ'ল, কাৰণ মই মানে মোৰ এই ৰাইট চাইডৰ কাণখন বিষাই থকাৰ কাৰণে ইমাৰ্জেঞ্চিত আহিব লগা হ'ল। তো মই অহা ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ, যিহেতু মই এতিয়া ডক্টৰক দেখাই পেলাই এটা মেডিচিন লৈ পেলাইহে অকণমান গানখন ভাল পেলাইহে মানে এই ভিডিঅ'টো কৰিলোঁ। তো মই ESICত আহিছোঁ, মানে যি ESICটোৰ কথাটো আপোনালোকে জানে নাজানো, মই অকণমান কৈ দিছোঁ ESICৰ বিষয়ে। য'ত যদি আপুনি মান্থলিকৈ কাম কৰে, এটা কোম্পানী হয়, কোম্পানীৰ পৰা মানে সেইটো ESICটো দিয়ে আৰু আমি কেফেত কাম কৰোঁ, যিহেতু আমাৰ মালিকে আমাক মানে ESIC দিছে। তো ESICত মানে বহুতে ইম্পৰ্টেণ্ট বস্তু হয়, যিহেতু আমাৰ ইমান পইচা পাতি নাই দিয়কচোন, বেমাৰ আজাৰ হ'লে মানে প্ৰাইভেট হস্পিটেলত গৈ পেলাই দেখুৱাবৰ কাৰণে। তো এইখিনিয়ে আৰু আমাক মালিকে দিছে যিহেতু। তো মই যোৱাকালিৰ পৰা মানে কাণৰ বিষটো হৈছিলে, যোৱাকালি এটা ৰাতি পেইন কিলাৰ লৈ পেলাই মই শুই থাকিলোঁ, ৰাতিটো ভালে পালোঁ। তো ৰাতিপুৱাৰ পৰা আৰু বিষাবলৈ ষ্টাৰ্ট হ'ল। তো সেইকাৰণে মই একদম মানে ইমাৰ্জেঞ্চি মানে বিষত থাকিব নোৱাৰি মই গুচি আহিলোঁ। তো মই এতিয়া আহি পেলাই দেখুৱালোঁ ESICখন। তো আপোনালোকক মই এখন ESICখন মই দেখুৱাই দিছোঁ, অলপ কেনেকুৱা হয়, বহুত ধুনীয়া হয়, চাফা হয়। তো আপোনালোকৰ যদি সুবিধা আছে নাই নাজানো, যদি পইচা পাতি থকা মানুহবিলাকতো দৰকাৰ নাই দিয়কচোন, আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ কাৰণে বহুতেই প্ৰয়োজন হয়। মানে কেছটো এনেকুৱা হ'ল, আপোনালোকে মানে বহুত ডাঙৰ বেমাৰো আপোনালোকে ইয়াতে দেখুৱাব পাৰিব, আৰু অপাৰেশ্যনবিলাকতো আপোনালোকতো হৈ যাব চব। কিন্তু এটা অলপ প্ৰব্লেম আছে, মতলব কি আপুনি যিটো কোম্পানীৰ কাম কৰে সেইটো মানে এবছৰ ক্ৰছ কৰিব লাগিব আপুনি, তেতিয়াহে মানে ডাঙৰ বেমাৰখিনি আপোনালোকে দেখাব পাৰিব। আৰু এনেই নৰ্মেলি সৰু বেমাৰখিনি আপুনি দেখাব পাৰিব। কেতিয়াবা যদি আকৌ অপাৰেশ্যন কৰিব লগা কিবা ডাঙৰ বেমাৰ হয়, তো আপোনাৰ যদি বিয়া পাতিছে ৱাইফৰ কিবা প্ৰেগনেঞ্চিৰ বিষয়ে কিবা অপাৰেশ্যন থাকিলে আপুনি 1 বছৰ ক্ৰছ কৰিব লাগিব, তাৰপাছতহে আপুনি এইটো মানে অপাৰেশ্যনখিনি ফেচিলিটিখিনি পাব। 1 বছৰ নোহোৱালৈকে মানে ফেচিলিটিখিনি নাপায়। তো এইখিনিয়ে আৰু চাই থাকিব, মই আপোনালোকক দেখুৱাইছোঁ হস্পিটেলখন ধুনীয়াকৈ একবাৰ। তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। এতিয়া মই অকণমান কাণৰ বিষটো ভাল পাইছোঁ, নহ'লে মানে অহা সময়ত মই একদম থাকিব পৰা নাই, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। সেইকাৰণে মই হস্পিটেলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো চাই থাকিব আগলৈ। তো বন্ধুসকল, মই এতিয়া আপোনালোকক দেখাব গৈছোঁ ESIC হস্পিটেলৰ মেইন গেটখন। যদি আপোনালোকে খানাপাৰা ফালৰ পৰা আহে, তো চেণ্ট্ৰেল স্কুল আছে, চেণ্ট্ৰেল স্কুল অকণমান ক্ৰছ কৰি পেলাই ESIC হস্পিটেল পাব। আৰু যদিহে আপোনালোকে বেলতলা ফালৰ পৰা আহে, তো জয়া নগৰ চাৰিআলি ক্ৰছ কৰি পেলাই ৰেশম নগৰ বুলি কয় ঠাইখিনি, যিখিনিত মানে ESIC হস্পিটেলখন আছে। তো ৰেশম নগৰত পাব। তো বন্ধুসকল, মই এতিয়া ভিতৰলৈ সোমাইছোঁ। ভিতৰলৈ সোমাই আহি পেলাই মই আপোনালোকক দেখুৱাইছোঁ, এই দেখা পাইছে চাগে অকণমান ইমাৰ্জেঞ্চি বুলি। তো এইখিনিত আছে ইমাৰ্জেঞ্চি ৰুমটো, য'ত মানে ইমাৰ্জেঞ্চি পেচেণ্টবিলাকে মানে তাতে চায়। আৰু তাৰে কাষতে আছে মানে ইনড'ৰ পেচেণ্ট বিভাগটো, য'ত মানে যিখিনি পেচেণ্ট মানে এডমিট কৰাব লগা হয়, তো এই তাৰ পাছফালে এডমিট কৰায়। তো আৰু বাকীখিনি মই আপোনালোকক দেখুৱাইছোঁ অলপ আগলৈ। ইয়াতে এম্বুলেঞ্চ সেৱাও আপোনালোকে পাব, যদিহে ইয়াতে যদি ট্ৰিটমেণ্ট যদি কৰিব নোৱাৰে, তো ভাল হস্পিটেললৈ ৰেফাৰেল কৰি দিয়ে। তো আপোনালোকে সেইটো সুবিধা পাব ইয়াতে আহিলে। তো তাৰ কাৰণে এম্বুলেঞ্চো আছে। তো মই ভিতৰলৈ গৈ পেলাই একবাৰ দেখুৱাব চেষ্টা কৰিছোঁ, পাৰোঁ নে নোৱাৰে চাওঁ। যদি পাৰোঁ মই দেখুৱাম আপোনালোকক, তো চাব পাৰিব আপোনালোকে। তো বন্ধুসকল, মই এতিয়া ভিতৰলৈ সোমালোঁ। ভিতৰত সোমাই আহি আপুনি চিধাই পেলাই দেখা পালে য'ত কিটচেন আছে, য'ত পেচেণ্টৰ কাৰণে খানাবিলাক বনোৱা হয়। এতিয়া মই গৈ আছোঁ আউটড'ৰ পেচেণ্ট বিভাগৰ ফালে। মানে আউটড'ৰ পেচেণ্ট বুলি ক'লে আপোনালোক মানে যি হ'ল পেচেণ্ট দিনত আহি পেলাই ডক্টৰক দেখাই পেলাই মেডিচিনবোৰ লৈ যায়। তো সেইফালে মই গৈ আছোঁ বৰ্তমান। আৰু সেই আগতে গ্লাছৰ দৰ্জা দেখিছে যে, তাত মানে ছুপাৰিনটেণ্ডেণ্টৰ অফিচ হয় এইটো। যদি আপোনাৰ কিবা চাইনটেন ল'ব লগা কাম থাকিলে ল'ব পাৰে। আৰু এইফালে ৰাইট চাইডে আপোনাৰ এটা বগা দৰ্জা দেখা পালে, তো তাতে বেবীৰ ডক্টৰ বহে, তো তাতে দেখাব পাৰে। তো আগলৈ সেই লেফ্ট চাইডে যিটো মানে গেট দেখিছে আপুনি, সেইফালে আপোনালোকে আল্ট্ৰাচাউণ্ড, CT স্কেন সেইবোৰ কৰিব পাৰে, আৰু ব্লাড টেষ্ট কৰিব পাৰে। তো মই এইফালে গৈ আছোঁ এতিয়া বাহিৰলৈ যোৱা ৰাস্তা, য'ত মানে যিবিলাক দিনৰ কাৰণে অহা পেচেণ্টবিলাক তাতে বহিব পাৰে, ৱেইট কৰিব পাৰে ডক্টৰক দেখাবৰ কাৰণে। তো মই দেখাইছোঁ অলপ। তো এতিয়া মই দেখুৱাব লৈছোঁ আপোনালোকক, য'ত মই ENT ডিপাৰ্টমেণ্টটো হয়, য'ত মই কাণখন দেখুৱাইছিলোঁ। অলৰেডি মই দেখুৱালোঁ। তো এইখনেই হয় ENT বিভাগটো।
তো ফাইনেলি বন্ধুসকল ডক্টৰক দেখুওৱা হৈ গ'ল। এতিয়া যাব ওলাইছোঁ, এখন মাতি দিছোঁ আৰু ইহঁতো আছে, যিহেতু ইহঁতেও দেখাব আহিছিলে ডক্টৰক, দেখুৱালে এতিয়া যাওঁ। তো এতিয়া আমি ওলাই আহি পালোঁ জয়ানগৰ চাৰিআলি আহি পাই লাগিলে ট্ৰেফিক জামটো। ট্ৰেফিক জাম বুলি ক'লে জানেই আৰু, যদিহে গুৱাহাটী আৰু অহা যোৱা কৰে আপোনালোকে, তো গুৱাহাটীৰ ট্ৰেফিক জাম বুলি ক'লে মূৰৰ বিষ মানে। যদিহে আপুনি ক'ৰবালৈ যাবলৈ খোজে, কিবা এটা ইমাৰ্জেঞ্চি কাম আছে, তো আপুনি মোটামুটি 2-2.5 ঘণ্টা আগতেই ওলাব লাগিব, নহ'লে কেতিয়াও সময়ত গৈ নাপায়। যদিহে আপোনাৰ ক'ৰবাত বাছ বা ট্ৰেইন ধৰিবলৈ আছে, তো আপোনালোকে আৰু সেইটো জানি লওক যে 2-2.5 ঘণ্টা আগতে ওলাব লাগিব, নহ'লে আপুনি কেতিয়াও মানে সময়ত গৈ নাপায় আৰু। তো এতিয়া আমি যেনে তেনে ওলালোঁ বাৰু এতিয়া। তো আমি এতিয়া গৈ আছোঁ 6 মাইল ৰোডেদি। তো 6 মাইল সেইফালে ক্ৰছ কৰি বৰবাৰী ৰোডেদি আমি যাব লাগিব, যিটো মানে শ্বৰ্টকাট ৰাস্তা হয় আৰু অলপ। তো এতিয়া গৈ থাকোঁ, তো আপোনালোকে চাই দিয়ক। এতিয়া আমি বৰবাৰী ৰোডত আছোঁ, ৰাস্তাটো চাগে বৰ ধুনীয়া আছে। পিছফালে আছে মানুহ কিছুমান, এফালে আছে কুকুৰহঁত আছে। আমি বৰবাৰী তিনিআলিত আছোঁ বৰ্তমান। আমি এতিয়া বৰ্তমান আহি পালোঁ মেগজিনত আহি পালোঁ। আমি প্ৰতীক্ষা হস্পিটেল আহি পালোঁ। আমাৰ দেখুৱাইছোঁ প্ৰতীক্ষা হস্পিটেল, এইখন প্ৰতীক্ষা হস্পিটেল, প্ৰতীক্ষা ডে কেয়াৰ চেণ্টাৰ আছে। বন্ধুসকল আমি বুন্দা আহি পালোঁ। এতিয়া আমি অলপ ৰেষ্ট কৰিম। ইটো গাড়ীতে শুয়ে গ'ল, তো ইয়াক গৈ পেলাই ধুনীয়াকৈ খুৱাই দিওঁ আৰু অলপ ৰেষ্ট কৰি পেলাই মোৰ আৰু কাণত মেডিচিন দিবলৈ আছে আৰু টেবলেটো আছে, টেবলেট খাই লওঁ, তাৰপিছত ৰেষ্ট কৰিম। আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। মই ESIC ধুনীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, দেখাব নাপায় চাগে, চিকিউৰিটিয়ে মানা কৰি আছিলে, তথাপিও যিখিনি পাৰোঁ দেখুৱাই দিছোঁ। তো চাব পাৰিব। যদি আপোনালোকৰ ESIC ফেচিলিটি আছে আপোনালোকে যাব পাৰে। অলপ টাইম লাগে, যিহেতু বহুত মানুহ হয়, মানে দূৰৰ মানুহবিলাকো আহি পেলাই আহে, তো যাব পাৰে। অলপ টাইম লাগিব, কিন্তু ভাল হয়। আপোনালোকৰ পইচা পাতি বেছি খৰচ নহয় আৰু। যদি পইচা পাতি আছে আপোনালোকে প্ৰাইভেটতো দেখুৱাওক, যদি পইচা পাতি নহয় মানুহবিলাকৰ কাৰণে কৈছোঁ, আপোনালোকে ESIC গৈ দেখুৱাব পাৰে ধুনীয়াকৈ, একো প্ৰব্লেম নাই, পইচা পাতি দৰকাৰ নাই, খালি অহা যোৱা ভাড়াখিনি লাগিব। তো আজি ভিডিঅ'টো ইমানে, লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই, ভিডিঅ'টো শেষলৈ